অসমৰ চাৰিসীমা নাম ক পূব পশ্চিম উত্তৰ দক্ষিণত কি আছে সেইটো ক এই অসমৰ চাৰিসীমাটো মাষ্টৰ কি কৰিব পাৰ চাৰিসীমা ক'ব নোৱাৰ হা শুনচোন মানে আমাৰ ঘৰটো যদি অসম হয় আমাৰ আগফালে পাছফালে চাৰিওফালে কি আছে সেইটো ক'ব লাগে চাৰিসীমা পাইছো ক'ত পাইছ ক আকৌ আগফালে চিপাল পিছফালে কোৱা সোঁফালে বৌৱানী বাওঁফালে হাজৰিকা সেইটো কি অসমৰ চাৰিসীমা বাপেৰৰ মূৰটো ঐ অসমৰ দুজন মহাপুৰুষৰ নাম ক তই বেগিতে মহাপুৰুষ অসমৰ ক এজন বা মই আছো ইজন বা কোন আছে ওই তই কেতিয়া পা মহাপুৰুষ বুলি কেঁচা আছে মোক মহাপুৰুষ বুলি হয় নেকি কেতিয়া মহাপুৰুষ বুলি তই লোকৰ কাপোৰ তলত সোমাব পাৰ চেনাই এডালাকো কোৱাই এ তোৰ বিছনা কাহিনীটো মনত পৰি গৈছে হাঁহিবলৈ আহিছ হা দেহি একদম অংক ধৰ যুগ বিয়োগ পূৰণ হৰণ চব দে ঐ তই ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম কচোন আছ ভাৰত আছে ক ভাৰতৰ আছটো এক কথা পকাই থাকিব নালাগে একদম ক বেগেতে মই মাষ্টৰ ভাৰতক ক'ব লাগিছে ঐ মাষ্টৰগিৰি কৰিবলৈ আহিছ হা বাকলি থকা মাছ এটা নাম ক বেগেতে যি কথা আপোনালোকে মাছকে কল নাৰিকল বনাই পেলাই মাছৰ চালহে আছে ক'ত ডাকলি আছে তেনেহ'লে পাঁচটা মুৰ্গীৰ নাম ক ডাঙৰ মুৰ্গী সৰু মুৰ্গী হালধীয়া মুৰ্গী সেউজীয়া মুৰ্গী ৰঙা মুৰ্গী মুৰ্গীৰ নাম কৈছে শুনচোন তই পোহনীয়া জন্তু তিনিটা নাম ক অকল মই মাছৰ আছো সেইজনীতো মাছনী আছে তাই কিয় নুসুধিছে তাইকো সুধা পেহী তাই তই পোহনীয়া জন্তু তিনিটা নাম কচোন পোহনীয়া আদি ফক্স ঐ তই ক বেগে ক পোহনীয়া জন্তু তিনিটা নাম ক মাষ্টাৰী ক'ব লাগিব কুকুৰ বলিয়া কুকুৰ আৰু কালু কালু কিয় কালু কি দিও নেকি দেচোন দে কুকুৰ নামে আছে কালু কুকুৰ নাই এ পেই থৈছো আৰু অৱশ্যে উশাহটো লৈ লওঁ ৰাতিপুৱাৰ পৰা উশাহ লৈ আছ ক এতিয়া শুনচোন শুন এটা বুঢ়া শিয়ালৰ এটা মূৰ তিনিটা পোৱালি শিয়ালৰ কেইটা মূৰ ক এ মোলে কিয় চাইছ মই শিয়াল ক এটা বুঢ়া শিয়াল তিনিটা মূৰ এটা বুঢ়া শিয়ালৰ তিনিটা মূৰ কল নেকি এটা মূৰ আছে বাকীকেইটা কেইটা মূৰ তিনিটা পোৱালি শিয়ালৰ কেইটা মূৰ ক বুঢ়া শিয়ালটো কেইটা মূৰ আছে তই মোক সুধিছ কেলে উত্তৰটো দে মই সুধিছো আপুনি কওক একো কথা নাজানে বাৰু এইটো নোৱাৰিলি এজোপা গছৰ তলত তিনিটা চৰাই আছে আচ্ছা শিলগুটি এটা মাৰিলো কেইটা থাকিব ক বেগেতে ক তিনিটা আছে ঐ ডালটোত শিলগুটিটো মাৰোতে হ'বলা চৰাইকেইটা ৰৈ থাকিব তোৰ কাৰণে মাই গড আপুনি ডাললেহে শিলগুটি মাৰিছে মোৰ ওচৰত থকা পুখুৰীটোলৈ মাৰিছে বুলি ভাবিছো মাষ্টৰ গিৰ মাষ্টৰ লিটাই হলো কথা কৈ আছো দেও এইটো ফাটি যাব ধৰিব